আমাৰ কেতিয়াবা আবেগ উঠলি উঠিলে আমি খংভাৱ প্ৰকাশ কৰোঁ। কেতিয়াবা আমি এইদৰে উচ্ছৃংখল এটা অৱস্থালৈ গতি কৰোঁ। কিন্তু ভাওনাত সেই গীত, নাট্য সংলাপ, বাদ্য, শ্লোক, তুতয়, চপয়, পয়াৰ, ভটিমাৰ যোগেদি আমাক সেই দিশখিনি নিয়ন্ত্ৰণ কৰাৰ শিক্ষা প্ৰদান কৰিছে। ভাওনাই আমাক কেনেকৈ আধ্যাত্মিক সত্তা প্ৰদান কৰিছে আমি আপোনালোকক উদাহৰণ দিবলৈ বিচাৰিছোঁ। গায়ন বায়নে যেতিয়া সভা জয় কৰে, তাৰপিছতে সূত্ৰধাৰে তেওঁ নৃত্যৰে নৃত্য পৰিৱেশন কৰে আৰু নান্দী গীত শ্লোকেৰে সূত্ৰধাৰৰ যিটো মূল ভূমিকা সেইটো তেওঁ অৱতীৰ্ণ হয়। তাৰপিছতে ভাওনাৰ যিটো মূল ধৰ্ম ভগৱান চৰিত্ৰ প্ৰৱেশ কৰে। ভগৱান চৰিত্ৰ প্ৰৱেশ নকৰাকৈ ভাওনা হ'ব নহয়। আৰু সেই ভগৱান চৰিত্ৰ প্ৰৱেশ কৰোঁতে যি গীত আৰু তালৰ ব্যৱহাৰ কৰা হয়, তাতেই কেনেকৈ আধ্যাত্মিক মূৰ্ছনা আছে, কেনেকৈ আধ্যাত্মিক ভাৱৰ জোৱাৰ আছে, তাৰ এটা আমি উদাহৰণ দিব বিচাৰিছোঁ। আমি আমাৰ এফালে গায়ন আনফালে বায়ন যদু দত্তক লৈ আহিছোঁ আৰু তেওঁৰ সংগী আৰু এগৰাকী গায়নক লৈ আহিছোঁ। আমি তেওঁলোকৰ যোগেদি অকণমান দুই এটা গীত আপোনালোকৰ মাজত পৰিৱেশন কৰি আমি শুনাম। আমি প্ৰথমতেই যদু দত্তক আহ্বান জনাইছোঁ কৃষ্ণ প্ৰৱেশৰ সেই গীতটি গাবৰ কাৰণে। তাত কেনেকৈ আধ্যাত্মিক ভাৱ জড়িত হৈ আছে সেই কথা ৰাইজে আকৌ এবাৰ অৱলোকন কৰিব পাৰিব। আমি যদু দত্তক গীতটি গাবৰ কাৰণে আহ্বান জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি চাওক, এই গীতটিয়ে কেনেকৈ আপোনা আপুনি আধ্যাত্মিক ভাৱ আমাক আনি দিছে। আনহে নালাগে, নিজৰ পুত্ৰ হ'ব পাৰে। সেই পুত্ৰই যদি কৃষ্ণৰ চৰিত্ৰ ৰূপায়ণ কৰি প্ৰৱেশ কৰে, সেই মুহূৰ্তত তেওঁৰ নিজৰ পিতৃ মাতৃও তেওঁক সেৱা জনায়। এয়াই হৈছে আধ্যাত্মিকতাৰ নিদৰ্শন। কেতিয়াও পিতৃ মাতৃয়ে তেওঁক সন্ত বুলি সেৱা নজনায়। সেই ভগৱান চৰিত্ৰ সভাত প্ৰৱেশ কৰিছে বুলি ভাবিহে তন্ময় হৈ সকলো পাহৰি সেই কৃষ্ণৰ চৰণত সেৱা জনায়। কিন্তু যদি সেই কৃষ্ণ চৰিত্ৰ ৰূপায়ণ কৰা সেই ব্যক্তিজনে নৈতিকতাৰ চৰিত্ৰ যদি ৰূপায়ণ নকৰে,
তেতিয়াহে সেই সেৱাটো অথলে যাব। অৰ্থাৎ তেওঁ সদাচাৰী হৈ সংযমী হৈহে কৃষ্ণ চৰিত্ৰত অৱতীৰ্ণ হ'ব লাগিব। তেওঁ নৈতিকতাৰ যি মূল শিক্ষা সেইটো তেওঁ অনুনীত হ'বই লাগিব। তেতিয়াহে তেওঁ পিতৃ মাতৃয়েও সেৱা কৰা সেৱাটোৰ মূল্য থাকিব। এয়াই আচল ভাওনাৰ নৈতিকতাৰ শিক্ষা। ঠিক সেইদৰে আপোনালোকে জানে, এজন উদ্ধত চৰিত্ৰৰ ভাৱৰীয়া সভাত ভাওনাৰ থলীত প্ৰৱেশ কৰিছিল। তেওঁ উদ্ধত চৰিত্ৰৰ ভাৱ প্ৰকাশ কৰিব পাৰে, কিন্তু তাৰ মাজতে গীতৰ যোগেদি তালৰ যোগেদি তেওঁক নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে। অৰ্থাৎ উদ্ধত চৰিত্ৰ হ'লেও তেওঁ যাতে মাত্ৰা বিগৰ্হিত হৈ ভাৱ প্ৰকাশ কৰিব নোৱাৰে। উদ্ধতালী চৰিত্ৰ যাতে ভাওনাৰ থলীত তেওঁ প্ৰকাশ কৰিব নোৱাৰে। কেনেকৈ এজন উদ্ধত চৰিত্ৰৰ ভাৱৰীয়াক গীত তালৰ যোগেদি নিয়ন্ত্ৰণ কৰা হৈছে চাওক। যদু দত্তক গীতটি অকণমান গাই দিবলৈ আহ্বান জনাইছোঁ। আকৌ কৈছোঁ, গীতটোৱে তালটোৱে কেনেকৈ সুবিধা দিছে সেই উদ্ধত চৰিত্ৰৰ ভাৱৰীয়াজনক তাৰ মাজতে নিয়ন্ত্ৰণ হ'বলৈ। ঠিক সেইদৰে এজন ধাৰ্মিষ্ঠ ৰজা প্ৰৱেশ কৰিছে। সেই ধাৰ্মিষ্ঠ ৰজা প্ৰৱেশ কৰোঁতে সেই প্ৰৱেশৰ গীত আৰু তালে তেওঁক আপোনা আপুনি ধাৰ্মিক ভাৱটো প্ৰকাশ কৰাৰ সুযোগ দিছে। কেনেকৈ চাওক, এজন ধাৰ্মিষ্ঠ ৰজাৰ প্ৰৱেশৰ গীত এটা গাবৰ কাৰণে আমি দত্তক আহ্বান জনাইছোঁ। নিশ্চয় কোৱাৰ প্ৰয়োজন নাই, আগৰ চৰিত্ৰটোত উদ্ধতালীৰ কিছু মাত্ৰা প্ৰদান কৰা হৈছে আৰু পিছৰ ধাৰ্মিক ৰজাজন প্ৰৱেশ কৰোঁতে ধাৰ্মিকৰ সংজ্ঞা প্ৰদান কৰা হৈছিল। এয়াই হৈছে ভাওনাৰ ধৰ্ম, যি ভাওনাই আমাক এইদৰে নৈতিকতাৰ বিচাৰ দিব পাৰে, আধ্যাত্মিকতাৰ বিচাৰ দিব পাৰে, শৃংখলতাৰ বিচাৰ দিব পাৰে।